আজি আমি অৰ্থনীতিত যি বজাৰ ব্যৱস্থাৰ কথা পঢ়িছিলো তাৰ মূল দুটা ভাগ বুলি পাইছিলো তাৰে এটা ভাগৰ অন্তৰ্গত এখন বজাৰৰ কথা পঢ়ো আমি পাইছিলো যে অৰ্থনীতিত দুই ধৰণৰ বজাৰ থাকে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ পাৰফেক্ট কম্পিটিশন আৰু ইমপাৰফেক্ট কম্পিটিশন এই ইমপাৰফেক্ট কম্পিটিশনৰ অন্তৰ্গত মনোপলি একচেটিয়া বজাৰ বা মনোপলিষ্টিক কম্পিটিশন বা একাধিকাৰ বজাৰৰ বিষয়ে আমি পঢ়িছো আৰু এতিয়া আজি আমি আলোচনা কৰিম অলিগোপলি বা স্বল্পাধিকাৰ বজাৰৰ বিষয়ে এতিয়া ইয়াৰ লক্ষণবোৰ আমি চাওঁ অলিগোপলি বা স্বল্পাধিকাৰ বজাৰ হৈছে এনেকুৱা বজাৰ য'ত ফিউ সেলাৰ্স আৰু লাৰ্জ নাম্বাৰস অফ বায়াৰ্স থাকে তাৰ মানে বিক্ৰেতা কিছু সংখ্যক থাকে আৰু ক্ৰেতা অগণন থাকে কিন্তু এই বিক্ৰেতা অন্তত দুজন হ'বই লাগিব কাৰণ এজন হোৱাৰ লগে লগে একচেটিয়া বজাৰ হৈ যাব দ্বিতীয়তে অলিগোপলিৰ দ্বিতীয় বৈশিষ্ট্য হৈছে যে ইয়াত এই যি এটা ইণ্ডাষ্ট্ৰি বা এটা উদ্যোগৰ অন্তৰ্গত যিবোৰ ফাৰ্ম থাকে সেই ফাৰ্মবোৰৰ নিজৰ যিটো বস্তুৰ যোগান তাৰ ওপৰত নিয়ন্ত্ৰণ থাকে আৰু এই ফাৰ্মবোৰ ৩ নম্বৰ বৈশিষ্ট্য হিচাপে আমি ধৰিব পাৰো এই ফাৰ্মবোৰৰ এটা অলিগোপলি বজাৰ ব্যৱস্থাৰ অন্তৰ্গত যিবোৰ ফাৰ্ম থাকে সেই ফাৰ্মবোৰৰ ইটোৰ ওপৰত সিখনৰ ওপৰত সিখন নিৰ্ভৰশীল তাৰ মানে ইণ্টাৰডিপেন্ডেন্স অফ ফাৰ্মবোৰ ইখনৰ লগত সিখন জড়িত তেওঁ ইখনৰ কামে সিখনৰ কামক প্ৰভাৱ পেলায় তাৰ পিছত আৰু ইয়াত এটো দেখা যায় যে অলিগোপলি বজাৰত যিবোৰ ফাৰ্ম থাকে ফাৰ্মবোৰৰ সবৰে সমান সাইজ নহয় তাৰ মানে কোনবাখন উৎপাদন প্ৰতিষ্ঠান বৃহৎ ডাঙৰ হ'ব পাৰে বিৰাট আৰু কোনবাখন সৰু হ'ব পাৰে কিন্তু অলিগোপলি বজাৰত গ্ৰুপ বিহেভিয়াৰ বা এটা দলগত যিটো আচৰণ হেতু দেখিবলৈ পোৱা যায় তাৰ মানে তেওঁলোকে গোটেই ফাৰ্মবোৰে এটা দল হিচাপে কাম কৰে আৰু তেওঁলোকে একেটা ইণ্ডাষ্ট্ৰিতে থাকি পেলাই যিবোৰ কাম কৰে হেতু তাৰ মানে ইজনৰ কামে সিজনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে তাৰ পিছত এডভাৰটাইজিং কষ্ট আৰু সেলিং কষ্টৰ উপস্থিতি তাৰ মানে বিজ্ঞাপনৰ কাৰণে ব্যয় বা বিক্ৰী ব্যয় এই অলিগোপলিৰ আন এটা বৈশিষ্ট্য ইয়াত যি কেইজন সেলাৰ থাকে বা বিক্ৰেতা থাকে তেওঁলোকে নিজৰ উৎপাদিত বস্তুটোক আনৰ আগত ভাল বুলি দেখুৱাবৰ কাৰণে কিছু পৰিমাণে এডভাৰটাইজিঙত খৰচ কৰে আৰু তেওঁলোকৰ এটা সেলিং কষ্ট থাকে আৰু হাই বেৰিয়াৰ্স টু এন্ট্ৰি ইনটু দ্য মাৰ্কেট এটো এটা আন এটা বৈশিষ্ট্য যে আমি উদ্যোগটোত সোমোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ বাধা থাকে মানে বেলেগ ফাৰ্মে নতুন ফাৰ্মে আহি পতককে উদ্যোগটোত সোমাব নোৱাৰে আৰু অলিগোপলিত বজাৰৰ যিবোৰ অন্তৰ্গত ফাৰ্ম থাকে তেওঁলোকৰ বস্তুৰ যিটো বস্তু উৎপাদন কৰে সেই বস্তুটোৰ প্ৰাইচটো নিজে সেট কৰিব পাৰে আৰু প্ৰাইচটো ৰিজিড হয় তাৰ মানে প্ৰাইচটো স্থিৰ হয় পতককে ইফাল হোৱা প্ৰাইচ নহয় লৰচৰ নকৰে প্ৰাইচটো হালহলনি নহয় আমাক যদি কয় যে অলিগোপলি বজাৰৰ উদাহৰণ স্বৰূপে আমি অলিগোপলি বজাৰৰ কথা ক'ব পাৰো যে অইল ইণ্ডাষ্ট্ৰিজ অইল ৰিফাইনাৰিজ তাৰ মানে আমি য'ত দেখো যে এখন দেশত কিছু সীমিত সংখ্যকহে তেল শোধনাগাৰ থাকে আৰু সেই তেওঁলোকৰ নিজৰ মাজত যিটো কম্পিটিশন হয় বা আমি কাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিজ বুলিও ক'ব পাৰো য'ত গাড়ীৰ কোম্পানীবোৰ থাকে আৰু এখন দেশত খুব সীমিত সংখ্যক গাড়ীৰ কোম্পানী থাকে আৰু সেই কোম্পানীবোৰৰ ভিতৰত যিটো কম্পিটিশন হয় বা প্ৰতিযোগিতা হয় সেই বজাৰখনকে অলিগোপলি বজাৰ বুলি কোৱা হয় থ্যাংক ইউ